বিহালীৰ ডিচিৰিত গেছ পাইপলাইন বহুৱাক লৈ উদ্ভৱ হয় এক উত্তপ্ত পৰিস্থিতি। এই ঘটনা সংঘটিত হৈছে বিহালী সমষ্টিৰ অন্তৰ্গত ডিচিৰি গাঁৱত। জানিব পৰা মতে ইন্দ্ৰধনুষ গেছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে পাইপলাইন স্থাপন কৰাৰ নামত ডিচিৰি গাঁৱৰ দীপক দৈমাৰী, কানুন দৈমাৰী, হেমন্ত দৈমাৰী, বীৰেন দৈমাৰী, ৰমেশ দৈমাৰী, ৰঞ্জিত বসুমতাৰী, মাছ দৈমাৰী, বিনোদ দৈমাৰী, দ্বিজেন দৈমাৰী নামৰ মাটিৰ গৰাকীক মাটিৰ উচিত প্ৰাপ্য নিদিয়াত কোম্পানীটোৰ কাম কাজ কৰাত বাধা প্ৰদান কৰি আহিছিল। কিন্তু কালি বিয়লি ইন্দ্ৰধনুষ গেছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে বিশ্বনাথ জিলা চক্ৰ বিষয়া, আৰক্ষী প্ৰশাসন, মহিলা আৰক্ষী, অৰ্ধসামৰিক বাহিনীক লগত লৈ ডিচিৰি গাঁৱৰ পাইপলাইন বহুৱা কাম আৰম্ভ কৰে। ইফালে মাটিৰ গৰাকী কেইগৰাকীমান মহিলা যুৱতী আৰু যুৱকে কামত বাধা প্ৰদান কৰাত এক হতাহতিৰ সৃষ্টিৰ সূত্ৰপাত হয়, যাৰ ফলত আৰক্ষীৰ হাতত আঘাতপ্ৰাপ্ত হয় মমি দৈমাৰী নামৰ মহিলাগৰাকী। মিলাবলৈ আপোনালোকে মাতিব নোৱাৰে কিয়? আপোনালোকে মিলাবলৈ মাতিব নোৱাৰে কিয়? ছাৰক মাতক আপোনালোকে। অন্যহাতে ভুক্তভোগীয়ে জনোৱা অনুসৰি কামত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো ভাবুকি দিয়ে। তাৰোপৰি কোম্পানীটোৰ কৰ্তৃপক্ষৰ চৰকাৰী ভূমি বুলি কৈ ধমকি প্ৰদান কৰা বুলিও উল্লেখ কৰে ভুক্তভোগীসকলে। অভিযোগ অনুসৰি ইন্দ্ৰধনুষ গেছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে গাঁওখনৰ কাষৰে মাটিৰ অন্য এক মূল্য নিৰ্ধাৰণ কৰি উচিত প্ৰাপ্য প্ৰদান কৰাৰ বিপৰীতে ডিচিৰি গাঁৱৰ এইসকল লোকক উচিত মূল্য প্ৰদান নকৰাৰ অভিযোগ ভুক্তভোগীৰ। ইফালে ঘটনা সন্দৰ্ভত বিষয়ে প্ৰশ্ন কৰাত চক্ৰ বিষয়াসহ ইন্দ্ৰধনুষ কৰ্তৃপক্ষই কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিল। অন্যহাতে কালি কেইদিনমানৰ পূৰ্বে এই ইন্দ্ৰধনুষ নামৰ কোম্পানীটোৱে গাঁৱৰ মৃগেন ভাগৱতী নামৰ লোকজনৰ বাৰীত কোনো ধৰণৰ মূল্য পৰিশোধ নকৰাকৈ বহুকেইজোপা গছ কাটি তহিলং কৰে। কালি পুনৰ ডিচিৰিত তেনে এক ঘটনা দেখা গ'ল। নাই ইয়াতে হ'ব, কিয় দূৰত হ'ব? ইয়াতে কথা পাতকচোন, যি কথা পাতে। এই বজি যাচোন, এদিকে যা, এদিকে যা না যা। আপোনাৰ কথা পাতিব লাগিছিল ক'বই লাগিব, কাৰণ এজনী মহিলাৰ ওপৰত 4জনী 5জনী পুলিচে যেতিয়া টানিছে, আপুনি যদি এজন ভদ্ৰ, ঠিক আছে আপুনি ভদ্ৰ, আমি অভদ্ৰ, আমাৰ বিবেক নাই। আপুনি যদি বিবেকে ইমান পিছত কিয় নকৰে? মানুহে কথা পাতিবলৈ পুলিচে আপুনি দিব সাহস নাই। আপুনি যাই নাকাহিছিলে কিয় কৈছে? এতিয়া প্ৰশ্ন হয়, আচলতে প্ৰশাসন বাহিনী লগত লৈ ইন্দ্ৰধনুষ গেছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে মাটিৰ মালিকক উচিত মূল্য নিদিয়া এয়া গুণ্ডাগিৰি চলাইছে নে মাফিয়াৰাজ? কোন এই ইন্দ্ৰধনুষ প্ৰাইভেট লিমিটেড? কিহৰ এইবিলাক? কিহৰ? ধৰ ধৰ ধৰ। ঘটনাটো এতিয়া আমাৰ 2 মাহমান আগতে 2 মাহ 3 মাহ আগতে নটিচ আহিছে, আমাৰ ঘৰত নটিচ আহিছে। আমাৰ ঘৰ মানে যাৰ যাৰ মাটি পৰিছে চবৰ তাতে নটিচ আহিছে যে পাইপলাইনৰ কাম কৰিম বুলিকে। তাৰপাছত এতিয়া প্ৰতিটো জেগাতে যেনিবা চাৰিআলিৰ এইখিনিত যে আছে নদীখন, এই টেঙাবৰী বুলি কয়, এই নদী সিফালৰ মাটিখিনিৰ পৰা 35 লাখকৈ বিঘাকৈ দি আছে। তাৰপিছত আমাৰ এইখিনি মাটি তাৰ পৰা আপোনাৰ এক মানে এটা ভৰি দিলে আমাৰ মাটি পায়, আধা কিলোমিটাৰৰ ডিফাৰেঞ্চ হয়। আমাৰ মাটিখিনিত 12 লাখকৈ ভেলু দি আছে। আমি এই 12 লাখ ভেলুত আমি মানি লোৱা নাই, বিঘাকৈ 12 লাখ দিছে, সেইটো আমি ভেলুত আমি মানি লোৱা নাই। 12 লাখ মুঠতে কৈছে। আমি তাৰ পাছতে 12 লাখ যিটো বিঘা আমাৰ ইয়াত 12 লাখকৈ দিছে তাৰে 40% আমাক দি আছে, যিটো আমি মানি লোৱা নাই। তাৰপাছতে এতিয়া
আমি কামটো বন্ধ কৰিবলৈ আহিলোঁ, যে বাধা দিবলৈ আহিলোঁ, যে আমাৰ মাটিৰ ওপৰত কাম নকৰিব। এতিয়া এই আৰক্ষী জিজেলৰ মানুহখিনি আৰক্ষী চাৰ্কল অফিচাৰ আনি পেলাই সেয়া আমাৰ ওপৰত বৰ আক্ৰমণ কৰিছে আৰু আমাক এতিয়া কাম কৰি থকা জেগাৰ পৰা আমাক আঁতৰাই দিছে, আমাক বাধা দিবলৈ দিয়া নাই। এতিয়া তাৰ ওপৰত এতিয়া আমাক একশ্যন ল'ম বুলিও কৈছে, আমাক জেলত ভৰাম বুলি কৈছে। মাটি ইয়াত থাকিব কিন্তু আপুনি থাকিব জেলত, তেনেধৰণৰ কৈছে। যোনে কামটো ৰখাবলৈ যাম বুলি কৈছে তাকে জেলত লৈ যাব বিচাৰিছে। এতিয়ালৈকে পইচা পোৱা নাই। সেইটোৱে পইচাটো 12 লাখকৈ দিয়াৰ কাৰণে আমি মানি লোৱা নাই। যিহেতু আমাক মাটিৰ বিঘা যেতিয়া আধা কিলোমিটাৰ আগৰ মাটিখিনিকে যেতিয়া 35 লাখকৈ দিছে, আমাকো ভাবিছোঁ আমাৰো এনেকৈ ওচৰা ওচৰি হওক, মাটিৰ ভেলুখিনি ওচৰা ওচৰি হওক, তাৰে আকৌ 40% দিছে। সেইকাৰণে 40% আমি মানি লোৱা নাই। আমাক 60% বা 70% বা 80%ৰ ভিতৰত দিয়ক। বাদ বাকীখিনি তেওঁলোকে কি কৰে কৰক। আমি ছাৰৰ লগত কথা পাতিম বুলি আমি ৰখি আছিলোঁ। তেওঁলোকে IGJLৰ মানুহখিনি ক'লে কি চাৰ্কল অফিচাৰ আহিব, তেওঁলোকৰ লগত কথা পাতিলোঁ। তেওঁ আহি পেলাই ডাইৰেক্ট কাম ষ্টাৰ্ট কৰাইছে, বোলে এইটো কাম বন্ধ হ'বলৈ নহ'ব, আমাৰ মাটিৰ ওপৰত কাম কৰিবলৈ লগাইছে আৰু এই মাটিখিনি চৰকাৰী মাটি বুলি কৈ পেলাই আমাক তাৰ পৰা কাম কৰিব আমি যিহেতু বাধা দিবলৈ গৈছিলোঁ, আমাক তাৰ পৰা আঁতৰাই পঠাইছে। আমাক জেললৈ লৈ যাম বুলিকৈ টনা আজোৰা কৰিছে গাড়ীৰ ভিতৰত সোমাবলৈ। এনেধৰণৰ আমাক মানসিক অত্যাচাৰ কৰিছে, এতিয়া শাৰীৰিকভাৱেও কৰিছে। এতিয়া আমি চকুৰ আগত থাকিবলৈ মাটিৰ কাম কৰিবলৈ দি আছোঁ। এতিয়া মই অসম চৰকাৰৰ পৰা এটাই আহ্বান কৰিম, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ম যে আমাৰ মাটিৰ ভেলুখিনি অলপ ভালে পৰিমাণে দিয়ক, যাতে আমিও বেলেগ এজেগাত ইয়াতকৈ ছেফ মাটি এটা কিনিব পাৰোঁ। আৰু এইটোৰ দ্বাৰা যদিও কিবা এটা ভৱিষ্যতে ক্ষতি হয়, মই মৰি গ'লেও মোৰ ফেমিলিৰ মানুহ মৰিব, কোনোবা এজন হ'লেও বা কিবা এটা ক্ষতি হ'ব। আৰু মোৰ লগতে ইয়াত সমাজৰ মানুহখিনিৰো, ইয়াৰ ওচৰে পাঁজৰে মানুহখিনিৰো যিখিনি ক্ষতি সাধন হ'ব, তাৰ উচিত পৰিমাণটো দি পেলাই যাতে কামটো কৰি লৈ যায়, মই তাৰ কাৰণে এটা অনুৰোধ থাকে। IGJL কোম্পানীয়ে কামটো কৰিছে। IGJL ইন্দ্ৰধনুষ প্ৰাইভেট গেছ লিমিটেড, এনেকৈ হ'ব। নিজৰ মাটি নিজৰ অধিকাৰ নহ'লে আপোনালোকৰ অধিকাৰ হ'ব তাত। বিহালীৰ পৰা সীমান্ত দাসৰ ৰিপৰ্ট, তৰংগ লাইভ।